আমৰ আচাৰ আজি মই লৈ আহিছোঁ অতি সহজতে ঘৰতে প্ৰস্তুত কৰিব পাৰে ইয়াৰ কাৰণে কোনো বিশেষ বস্তুৰ প্ৰয়োজন নহওক আহকচোন চাওঁ মই কেনেদৰে আমৰ আচাৰখিনি প্ৰস্তুত কৰিছোঁ আমৰ আচাৰ প্ৰস্তুত কৰিবৰ কাৰণে মই 4টা কেঁচা আম ভালদৰে ধুই লৈছোঁ ধুই লৈ পেলাই এতিয়া সৰু সৰুকৈ এটা পাত্ৰত কাটি ল'ম আমখিনি মই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ তাৰপিছত মই এখন ডাঙৰ চামুচেৰে এচামুচ নিমখ দি ভালদৰে আমখিনি সানি দিম এনেদৰে ভালকৈ নিমখখিনি সানি মই এইখিনিত ঢাকনা লগাই ৰাতিৰ বাবে ৰাখি থ'ম মই এদিন তিয়াই থোৱা আমখিনি এতিয়া উলিয়াই পেলাই নিমখ আৰু হালধি ভালদৰে সানি ল'লোঁ নিমখ মই প্ৰায় সৰু চামুচ এখনেৰে 2 চামুচমান দিছোঁ কাৰণ নিমখটো হ'লেহে সেইখিনি ভালে থাকিব তাৰপিছত এতিয়া মই কেইটামান শুকান এনেকুৱা ৰঙচুৱা জলকীয়া কাটি কাটি ইয়াত দি দিম লগত মই এচামুচ সৰিয়হ গুড়ি কৰি থৈছিলোঁ সৰিয়হ এচামুচো দি দিলোঁ দি পেলাই এইখিনি ভালদৰে মুঠি এদিন টান ৰ'দত শুকুৱাম মই মছলাখিনি আগতে দি লৈছোঁ তাৰপিছত এদিন এতিয়া টান ৰ'দত এইখিনি শুকাবলৈ দিম এদিন মই এই আমখিনি টান ৰ'দত শুকুৱালোঁ কেতিয়াবা আপোনাৰ ৰ'দ যদি টান নহয় দুদিনো ৰাখিব পাৰে কিন্তু এদিনতে হৈ যায় আমাৰ আমখিনি এতিয়া আমি এইখিনি তেল দি পেলাই আচাৰটো প্ৰস্তুত কৰিম মই এতিয়া এখন পেন গৰম হ'বলৈ দিছোঁ আৰু ইয়াত অলপমান তেল দি দিম মই মিঠাতেল দিছোঁ আচাৰত সদায় মিঠাতেলেই দিব ৰিফাইন তেল ইউজ নকৰিব মই প্ৰায় এই কাপটো মন কৰক এই কাপটোৱেদি 1 কাপমান মিঠাতেল দিছোঁ প্ৰায় 1 কাপ মিঠাতেল দিছোঁ তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম তেলখিনিৰ পৰা এই ফেন নাইকিয়া হোৱালৈকে মই তেলখিনি ভালদৰে গৰম কৰিম মোৰ তেলখিনি গৰম হৈ গৈছে তেলৰ পৰা ধোঁৱা ওলাইছে এতিয়া আমি গেছটো অফ কৰি দিম গৰমে গৰমে তেলত একো নিদিব তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিম এতিয়া গেছটো অফ কৰি তেলখিনি ঠাণ্ডা হ'বলৈ দিম মোৰ তেলখিনি ঠাণ্ডা হৈছে মই ইয়াত আধা চামুচমান নিমখ দি দিছোঁ নিমখ বেছিকৈ দিয়া নাই কাৰণ আমি নিমখ পানীতে তিয়াই থৈছিলোঁ যে আমখিনি সেইকাৰণে নিমখখিনি বহুতকৈ দিয়া নাই অকণমান লৰাই কৰি দিম তাৰপিছত মই আধা চামুচতকৈ কম চেনি দি দিছোঁ আধা চামুচতকৈ কম দিব কাৰণ আচাৰৰ ৰংটো বা তেলৰ ৰংটো ভাল হ'বৰ কাৰণে আমি চেনি দিওঁ আচাৰত আৰু তাতে আমখিনিটো টেঙাই অকণমান মিঠা মিঠা ফ্লেভাৰটো আহিব এতিয়া মই তেলতে জলকীয়া গুড়িখিনি দি দিম এচামুচ জলকীয়া গুড়ি মই তেলত দি দিছোঁ আৰু অলপমান শুকান জলকীয়া মই এনেকৈ থৈ দিছিলোঁ সেইখিনিও তেলতে দি দিছোঁ জলকীয়াখিনি দিয়াৰ পিছত এতিয়া আমখিনি ভালদৰে দি ইয়াত লৰাই দিম ভালদৰে গোটেই আচাৰখিনিত তেলটো লগাকৈ তেলখিনি অলপ সময় লৰাই থাকিব মোৰ গোটেই আমখিনিতে তেল লাগিছে আপুনি প্ৰয়োজন অনুভৱ কৰিলে অলপমান বেছিকৈ তেল দিব পাৰে মই ইমানেই তেল দিম তাৰপিছত মই এচামুচ জিৰা পাউডাৰ দিছোঁ আৰু এচামুচ ধনিয়া পাউডাৰ দি আচাৰখিনি ভালদৰে লৰাই দিম প্ৰায় 2 মিনিটমান সময় এইখিনি এনেকৈ ৰাখি দিম বহুত
বহুত সময় আপুনি কেৰাহীত ৰাখি দিব যেহেতু আচাৰখিনি টেঙা ইয়াৰ সোৱাদটো নাইকিয়া হৈ যাব যিকোনো কেৰাহীত থৈ দিলে আপুনি চিচাৰ বৈয়ামত সুমুৱাই থ'ব এইখিনি প্ৰায় 2 মিনিটমান সময় এনেকৈ ৰাখি দিম আচাৰখিনি 2 মিনিটমান সময় ৰখাৰ পিছত মই এয়া 2 চামুচ ভিনেগাৰ দি দিছোঁ ভিনেগাৰখিনিও ভালদৰে আচাৰত লাগিবলৈ অকণমান লৰাই দিব আমাৰ আমৰ আচাৰ প্ৰস্তুত হৈ গৈছে এয়া চাওক আমাৰ আমৰ আচাৰখিনি প্ৰস্তুত হৈ গৈছে এনেকৈ আপুনি আচাৰখিনি প্ৰস্তুত কৰি চিচা বৈয়ামত ৰাখিব আৰু 2-3 দিনমানৰ মূৰে মূৰে ৰদাই থাকিব আৰু তিতা চামুচ কেতিয়াও আচাৰত নলগাব তিতা চামুচ লগালে আচাৰখিনি সোনকালে বেয়া হৈ যাব পাৰে আমি ভিনেগাৰ দিছোঁৱেই তথাপিতো বেয়া নহয় কিন্তু তিতা চামুচ বা তিতা হাতেৰে কেতিয়াও আচাৰ নুচুব এনেদৰে আপোনালোকেও আচাৰ অতি সহজতেই প্ৰস্তুত কৰিব পাৰিব যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ